हेलो एवरीवन সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত দেখিবলৈ পাব এয়া গামোচা আৰু কোনে পাইছে কি এয়া আৰণাই এখনো আৰু খোৱা যোগাৰ কৰিছো ঢেৰ কোন আহিব কি কথা বাৰ্তা গোটেইখিনি গম পাব আৰু এইটো চাওক এইখন এখন কেনেকুৱা ষ্টাইলৰ বটা কোনে বনাইছে হেতু গম পাব আৰু এই ব্লাউজটো কাৰ বাবে বনাইছো হেতু গম পাব আৰু এয়া এতিয়া কলৈ গৈ আছে এইখিনি গম পাব মুঠতে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাই থাকক বলক তেতিয়াহলে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিও আজি বহুত দিনৰ মূৰত মোৰ মাৰ ঘৰলৈ হহুৰ দেউতা আৰু শাহুমা আহিব আৰু আহিছে মানে ৰাতিপুৱাৰ পৰা সোনকালে আহিব বুলি কওঁতে দেৰিয়ে হৈ গ'ল 11:30 মান আহি পালে আৰু এয়া আহাৰ লগে লগে এনেদৰে খোৱা যোগাৰ দিলোঁ তাৰ পিছত দুপৰীয়া ভাত সাজু খাই মেলি এতিয়া এয়া আমি ওলাই আহিছো গোটেই কেইজনে মামাৰ ঘৰলৈ যাব মানে মোৰ মামাৰ ঘৰ ওচৰতে হয় বহুত বেছি দূৰ নহয় আৰু হহুৰ দেউতা আজি গুচি যাব ঘৰলৈ আৰু শাহুমা আজি থাকিব ৰাতি কালি একেলগে মাৰ লগতে মই আকৌ ঘৰলৈ যাম আৰু হহুৰৰ ঘৰলৈ এতিয়াই আমি গৈ আছো মামাৰ ঘৰলৈ আৰু এয়া আইতা আৰু ককা ঘৰত আহি পালো আৰু মামা তিনিজনৰ ঘৰো একদম ওচৰা ওচৰিয়ে হয় ককা আইতাৰ ঘৰৰ লগতে আৰু তিনিজন মামাৰ এক্সট্ৰাকে বনোৱা আছে আৰু যিসকলে আগৰ ভিডিঅ' চাইছে মোৰ তেওঁলোকে হয়তো গমে পাইছে আগৰ ব্লগ দিয়া আছে মোৰ ককা আইতাহঁতৰ ঘৰত অহা নাম কত ও চাও নামটো দেখা দিছে ভালকে লেখা বঢ়িয়া বাপৰে হিমন্ত মামাৰ নাম লিখা এইখন ভাল লাগিছে এইখন আজি দিছে ধুনীয়া কেইদিনমান আগতে আমাৰ ককাক সম্বৰ্ধনা জনোৱা হৈছিলে এয়া হেমন্ত বিশ্ব শৰ্মাৰ নামেৰে গামোচাখন তো সেয়া দি সম্বৰ্ধনা জনাইছিলে কেইদিনমান আগতে আৰু আজি আৰণাইখনেদি কিবা সিলভাৰ জুবলি হৈছিলে তো তাতে গৈছিল আজি ককাই তো তাতে সম্বৰ্ধনা জনাইছে ককাক আমাৰ ককাই বনাইছে ইমান ধুনীয়া বটা আৰু এইফালে এইটো চাওক এয়া আমাৰ ককায়ে বনোৱা এয়া নিজ হাতে বনাইছে আমাৰ ককাই মানে এনে বহি নাথাকে দেই কিবা কিবি হলেও মানে খৰাহি বা ডলা তেনেকুৱা কিবা কিবি বস্তু বনাই থাকে বেতৰ বস্তু হেনেদৰে আৰু এই আমাৰ ককা টুপটুপকৈ বহি আছে অলপমান এতিয়া অসুখীয়া হৈছে আৰু যেহেতু বয়স হৈছে আৰু এতিয়া এয়া ককা আইতা আৰু মামাহঁতৰ ঘৰৰ গোটেই কেইজনৰ ঘৰত গৈ মেলি এতিয়া এয়া উভতি আহি আছো আমি আকৌ মাৰ ঘৰলৈ আৰু এইটো দিন মানে একদম কামৰে শেষ নোহোৱা হৈছে এয়া আকৌ আহি ঘৰত আহি পাই এয়া লাগি গৈছো এয়া বাৰ ব্লাউজ হয় পূজাৰ বাবে কিনিছে আৰু এদিনতে চিলাই দিছো আৰু নিজৰ কাপোৰখিনিতো আছেই চিলাব গতিকে এয়া কেনেকুৱা হৈছে ক'ব নলবাৰীতে যাওঁ নেকি আৰু আজি হৈছে নেক্সট ডে এয়া যাবলৈ ওলাই আহিছো ৰাতিপুৱা 7 বজাতে এই গাড়ী এখন আছে ডাইৰেক্ট বাছ কলাইগাঁৱলৈ যাম হৰুৰৰ ঘৰলৈ আৰু এইখন বাছ আহিছে দেখিছেনে তাকে কৈ আছে মায়ে মানে এইখন বাছতে আমি নলবাৰীলৈ যাওঁ এনে গ'লে ডাইৰেক্ট নলবাৰীত নামিব পাৰোঁ আৰু সুবিধা হয় আৰু এতিয়া এয়া গাড়ীত উঠিলো আমি এতিয়া গৈ আছো আকৌ ঘৰলৈ আৰু এতিয়া এয়া আহি নামিলো আমি কলাইগাঁও টাউনত এয়া এনেদৰে আৰু ইয়াতে জিলাপি দোকান পালো যেহেতু জিলাপি কিবা কিনি ললো ঘৰলৈ লৈ যাব কোনটো ঘৰ আৰু এতিয়া আমি এয়া ঘৰ আহি পালো আৰু বহুত দিনৰ মূৰত এনেদৰে নিজৰ ঘৰখনত আহি কিবা এটা বেলেগেই ভাল লাগে নহয় জানো আৰু আমি আহি পাইছিলো 9:30 মান বজাত আৰু আহি খাই বৈ অকনমান বহি এয়া কামত লাগি গৈছো আৰু টুপগুঠা কাম আছিলে তো তাকেই কৰি আছো
আৰু গাইজ এতিয়া অকণমান ফুলনিটো দেখুৱাই দিছোঁ আমাৰ আৰু প্ৰায় আগৰ ভিডিঅ'টো দেখিছেই হয়তো মই আহাৰ প্ৰতি মানে ফুলনিৰ এটা হ'লেও ভিডিঅ' বনাওঁৱেই কাৰণ যিহেতু বহুত দিনৰ মূৰত অহা যায় আৰু ফুলবিলাক সলনি হৈ থাকে তো সেইবাবে আৰু ডাঙৰো হৈ যায় কিছুমান সৰু পুলিবিলাক আৰু এইটো এটা লতা বগাই গৈছে খুব মৰম লগা ফুল এটা এইটো হৈছে জেচমিন আৰু হাছনাহানা হয় এইটো এই গছটো এতিয়া ফুলা নাই ফুলিব হ'ব আৰু এইজোপা কি ফুল আপোনালোকে জানে যদি কমেন্ট বক্সত জনাবচোন দেই আৰু এয়া হাছনাহানা গছজোপাৰ মাজতে সেয়া লাও লাগি আছে দেখিছেনে এয়া কেইটামান টিকলু টিকলু লাও লাগি আছে বগাই গৈছে এনেদৰে আৰু এয়া এনেদৰে লাগি আছে ডাঙৰ হোৱা নাই বাৰু এতিয়াও আৰু এয়া এইফালে আমাৰ পিছফালে মানে নামঘৰৰ ফ্ৰণ্টতে এনেদৰে এইবোৰ প্লেন্টছ ৰাখি থৈছে মায়ে ধুনীয়াকৈ জীয়াই আৰু এয়া কেইটামানৰ নাম জানো কেইটামানৰ নাজানোৱে তাৰপিছত এইফালে এইজোপা গছ চাওকচোন ইয়াতে বহুত দিনৰ পৰা তাৰমানে চৰাই বাহ লৈ আছিলে এয়া এতিয়াও মানে নাযায় তাৰমানে ইয়াৰ পৰা ইয়াতে চৰাই থাকেই তাৰমানে সৰু সৰু এয়া এনেদৰে আৰু এতিয়া এয়া সন্ধিয়া 5 বজাত এয়া নামঘৰলৈ যাব ওলাইছো এয়া আমাৰ শুনে বদমাছ এখন কৰি আছে এয়া এনেকৈ কৰিব লাগিব জয় কৃষ্ণ জয় কৃষ্ণ তুমি কৰিছানে নাই মোক কৈছা যে হে জয় কৃষ্ণ গুৰু এইটো ব্লু কালাৰ লাইট জ্বলাই দিছোঁ বগা কালাৰ নজ্বলাও নেকি এতিয়া হে ব্লু কালাৰটোৱে ভাল লাগিব দিয়া জয় কৃষ্ণ আহা আহা এইফালে আহা আৰু এতিয়া শুনে জিদ কৰিছে মই হেনো তাৰ লগত নাম ধৰিব লাগে তাল বজাব দিছে মোক সেইটো ধৰা অলপ দূৰত ধৰা এতিয়া এনেকৈ আকৌ আমি নাগৰা বজাব দেই আগে নম নম প্ৰাৰ্থনা কৰি সো গাইজ এয়া আমি চাকি জ্বলোৱা হৈ গ'ল আৰু ধূনাও লগাই দিলোঁ আৰু প্ৰায়ে মই চাকি জ্বলালে ধূনা দিওঁৱেই আৰু আগতে ছোৱালী দিনতো মই মায়ে চাকি বন্তি দিলে মানে মই ধূনা ঘূৰাইয়ে দিওঁ খুব ভাল লাগে আৰু বেছি সম্পূৰ্ণ হোৱা যেন লাগে আৰু মনটো শান্তি পৰি যায় আৰু এতিয়া এয়া ধূনা অকণমান ঘূৰাই দিছোঁ আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে আজিৰ ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু গতিকে যিসকলে নতুন ভিউৱাৰ্ছ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক আগুৱাই যোৱাত সহায় কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া সকলো ভিডিঅ' নটিফিকেশ্যন হ'ব আপোনালোকে সময়মতে পাই থাকিব